ক্ৰু সকল আছে না নাই ৰাস্তা চাই আছে না নাই আৰম্ভণি বুজিছে ৰাস্তা আৰম্ভ হৈছে ওয়েলকাম টু দার্জিলিং তো গুড মর্নিং ফ্রেন্ডস বন্ধুসকল তো গুড মর্নিং সকলোকে এয়া চাওক আমি হয়তো দাৰ্জিলিং যোৱা ৰাস্তাত মাজত অলপ ৰখাই দিছোঁ আমাৰ ছাৰ আছে নেক্সট ছাৰ মানে চবকেইটা ছাৰ হয় আৰু আপোনালোকে ভিউটো চাওক এৰিয়েল এটা ভিউ দেখুৱাই আছোঁ বেকগ্ৰাউণ্ড দেখাই আছোঁ তো ইয়াতে এটা এৰিয়েল ভিউটো আপোনালোকক দেখুৱাই আছোঁ মানে মাজতে আমি ৰাস্তাত পাহাৰত ৰখি দিছোঁ এয়া চাহ বাগান একদম পাহাৰৰ ওপৰত 360 ডিগ্ৰী ভিউ এটা দিছোঁ চাহ কিমান ধুনীয়া মানে সঁচাকৈ বহুত ধুনীয়া এটা পৰিৱেশ তো আমাৰ আশা কৰোঁ আমাৰ ট্ৰিপটো ভালেই হ'ব দাৰ্জিলিং ট্ৰিপটো আৰু ইয়াৰ পিছত গেংটক ছিকিম একদম লাষ্টলৈকে চাইনা বৰ্ডাৰলৈকে তো ভিউবিলাক চাই মানে ভাল লাগি যায় একদম মজা লাগি যায় হেল্ল' বন্ধু কেনেকুৱা লাগিছে বন্ধু ট্ৰিপটো অসম লাগিছে নেকি ইফালে চাই কওক একদম মানে পুৰা এনাৰ্জি চিল হ'ব না ট্ৰিপটো একদম বঢ়িয়া চিল হ'ব না নাই তো আপোনালোকক যে ইফালে লৈ আহিছোঁ কিবা বেয়া কৰিছোঁ নে ভাল কৰিছোঁ এতিয়া প্লেনটো আপোনাৰ আছিলে না আচ্ছা তো থেংক ইউ আপোনাৰ আছিলে চাওক এটা এৰিয়েল ভিউ মানে ইমান ধুনীয়া মানে চাহ একচুৱেলি পাহাৰৰ ওপৰত এনেকুৱা চাহৰ খেতি মানে ভাল লগা এটা মুহূৰ্ত আমাৰ গাড়ী যাব আগবাঢ়ি গৈ থাকোঁ ইফালে ঝৰ্ণা চৰ্ণা চব আছে এই আগৰ চব পূৰা ধুনীয়াকৈ নাই তাৰ পৰা উঠো ভাই ক'ত আহিলো ভাই স্বৰ্গত আহিছোঁ যেন পাইছোঁ কিয়া নাজাৰা আহে ভাই एक बार तो देखिए पैरापेट से थोड़ा ऊपर उतारो ना फोन को ऊपर में रख के फोटो खींचना है यहां এটা ভিউ আমাৰ গাড়ীৰ ভিতৰৰ পৰা লৈছো 360 ডিগ্ৰী লোৱা নাই 90 ডিগ্ৰী লৈছো আমি বহুত এক্সাইটেড হৈ আছো মানে ইমান ধুনীয়া এটা নজাৰা মাই গড কোত আহিছো আমি স্বৰ্গত माय गॉड हम लोग कितना ऊपर आ गए हैं कितना ऊपर आ गए इसलिए तो है ना दार्जिलिंग का Ya hoise kurso কুৰ্চিৰং পাইছোঁ ইয়াৰ পৰা টান লৈ যাব লাগিব ইফালে আহক এই আগত এয়া দেখা পাই আছে কুৰ্চিৰং আহি পাইছোঁ আৰু কুৰ্চিৰং আহি পাহাৰৰ ভিউবিলাক মানে চাই আছোঁ আমি মানে ধুনীয়া এটা পৰিৱেশ আছে দেখ লিজিয়ে দেখক চাওক মানে ইমান ধুনীয়া একদম ও মাই গড क्या नज़ारा है भाई কেনেকুৱা লাগিছে अच्छा लगा ना और सर इधर आओ भैया भी सिलीगुड़ी से अच्छा लगा अच्छा ठीक है आप मेरे को वीडियो बना लीजिए मैं आपको वीडियो बनाता हूँ क्योंकि मैं आसाम से हूँ ये भैया आसाम से आया हुआ है हाँ करसिंग का नज़ारा देखिए हाँ अच्छा भैया आपको करसिंग का कैसा लग रहा है
ये तो भाई हम जुबान से बोल नहीं सकता भाई कैसा लग रहा है, क्योंकि हम लोग नॉर्थ ईस्ट से है वो। अच्छा अच्छा फिर भी मैंने बहुत अच्छा लगा, ओके क्योंकि पहली बार आया हो ना, अच्छा अच्छा तो इसलिए बहुत अच्छा लगा, क्योंकि अनकॉमन है, क्योंकि फर्स्ट टाइम जहाँ पर आता है ना लोग, तो अनकॉमन होता है। ओके भैया, थैंक यू। आपका क्या है चैनल का नाम? मेरा है आपका कपिल सेबिया ऑफिशियल। और आपका भैया, आपका कोई चैनल है? हाँ हाँ हाँ, आपका चैनल का चैनल का नाम है मेरा, अभी तो चैनल का फिलहाल नाम है दिल खान नूर, हाँ। और ये एसामीज ब्लॉग है। हाँ। सो तो भैया, हाँ। इस भैया का चैनल का नाम है क्या? भैया चैनल का नाम क्या था? मेरा चैनल का नाम है दिल खान नूर, और मैं आसाम से बिलोंग करता हूँ। सो और- प्लीज ये भैया का क्या नाम है आपका? मेरा है कपिल सेबिया ऑफिशियल भैया। कपिल सेबिया ऑफिशियल मेरा चैनल का नाम। अच्छा अच्छा, और ये भैया लोग आया हुआ है आपका आसाम से, हाँ और हाँ, मैं हूँ आपका सिलीगुड़ी ये का नजदीक से, हाँ। माटीगिरा से। अच्छा माटीगरा से हाँ, है। माटीगिरा से। ओके ओके, सो तो मिलके अच्छा लगा। बहुत अच्छा लगा कभी भैया आना आपसे मिलके। नॉर्थ ईस्ट ओके में भैया, घूमने हम के भी लिए, आएंगे नॉर्थ आप ईस्ट में। गुवाहाटी में आइएगा ओके घूमने के लिए। आपका इंस्टाग्राम या कांटेक्ट नंबर ले लूंगा मैं, हाँ, जब भी आएगा तो हम एक साथ घूमेंगे वहाँ पर, ओके, थैंक यू। क्योंकि यूट्यूबर जो होता है तो एक ही फैमिली ठीक, होता ठीक, है। ठीक। बियर पीता है, बियर भैया, बियर पीता है ना? मैं नहीं पीता बियर, छोटे से छोड़ दिया। दार्जिलिंग के शेर এয়া চাওক কাৰ্চিঙৰ যিটো নজাৰা, মানে কি ক'ম আৰু, আনকমন আনবিলিভেবল। এয়া চাওক ৰাস্তাটো, আনবিলিভেবল। অ' মাই গড, আনবিলিভেবল। মানে সঁচাকৈ বহুত ভাল লাগিছে, আৰু আপোনালোকে এইটো স্বীকাৰ কৰিব লাগিব, তো ভাল লগাই ঠাই। भाई क्या कमाल का नज़ारा है भाई, क्या कमाल का नज़ारा है, सोचा भी नहीं था भाई। Oh my god, ইমান ভাল লগা দৃশ্য। শ্বিলঙতো এনেকুৱা নহয়, যিমান ঘূৰিলো শ্বিলং, শ্বিলঙৰ কথা। সেইকাৰণেতো মানুহবিলাক দাৰ্জিলিঙৰ পাগল হয়। এয়া কাঞ্চনজঙ্ঘা পামেই অলপ পিছত, কাঞ্চনজঙ্ঘা চাবলৈ পামেই। ভেৰি নাইচ প্লেচ, ৱাণ্ডাৰফুল, বিউটিফুল। ভবাতকৈ বহুত গুণে বেছি হৈ গ'ল, ভবাই নাছিলোঁ মানে এনেকুৱা। এটা ৱাটাৰফল নামি আছে, ধুনীয়া এটা ৱাটাৰফল। মুখেৰে মানে ভাষাৰে প্ৰকাশ কৰিব পৰা নাই কেনেকুৱা ভাল লাগিছে। মানে আমিতো শ্বিলং টিলং নৰ্থ ইষ্ট মোটামুটি এটা ঠাই ঘূৰিছোঁ, পাহাৰীয়া ঠাই, কিন্তু শ্বিলঙতকৈ বহুত গুণে বেটাৰ মোৰ মতে। মানে ৰেটিংটো শ্বিলঙতকৈ দাৰ্জিলিঙে বেছি পাব। আৰু আপোনালোকৰ কি মতামত নিশ্চয় কমেণ্ট কৰি জনাব। যিমান পাৰি আছোঁ মানে লৈ আছোঁ। আমাৰ অসমৰ যিবিলাক পাহাৰীয়া ঠাই হয়, অৰিজিনেল পাহাৰ বুলি ক'লে এনেকুৱাই হয় না, অৰিজিনেল পাহাৰীয়া বুলি ক'লে সেইটোৱে ক'ব পাৰি। মানে এনেকুৱা এটা দৃশ্য দেখুৱাই আছোঁ ৰ'বচোন। ৰাস্তাৰ কাষেদি টয় ট্ৰেইনৰ ৰাস্তা, এই টয় ট্ৰেইনৰ মানে একদম মিটাৰ গছ গছৰ ৰাস্তা এটা চাইডেদি গৈ আছে। মানে ইমান দিনে বিভিন্ন ভিডিঅ' চিনেমাত দেখি অহা দৃশ্য আজি নিজৰ চকুৰ সন্মুখত, গতিকে ইয়াৰ আমেজটোৱে বেলেগ। অসম, এক্সেলেণ্ট। এটা টয় ট্ৰেইনৰ ৰাস্তা, যদি টয় ট্ৰেইন আহে শিলিগুড়িৰ পৰা কৰচিং আহে না। চাইডে টয় ট্ৰেইনৰ ট্ৰেক, ৰেলৱে ট্ৰেক, লগতে ৰাস্তা একেলগে মানে দুয়োটাই।
What a view. Yes, toy train or track বিলাক ৰাস্তা ক্ৰছিং হৈ গৈছে। ঠাণ্ডা লাগি আছে না নাই? ঠাণ্ডা লাগি আছে হা? পুৰা ঠাণ্ডা লাগি আছে পুৰা ঠাণ্ডা লাগি আছে নাই? হৈছে আৰু আমি আৰু দাৰ্জিলিং মানে ঠাণ্ডা ব্লেংকেট কিনিব লগা হ'লেই মানে দাৰ্জিলিং মানে ঠাণ্ডা আহিছে আৰু। ঠাণ্ডাৰ কাপোৰটো নাই নাই চবেই বুজি পাব। মই আনিছো আমাৰ ছাৰে কিন্তু হাফ পেণ্ট পিন্ধি আহিছে সেইটোৱেতো ছাৰে বুজি পাব ন। টয় ট্ৰেইনৰ এইটো তলেদি দিছে নাযায়তো যায় 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 ট্ৰেইন আহেতো। ওপৰতো ধোলা কৰি দিছে মানে পাহাৰবিলাক দেখা নাপায় নিয়ৰ কাৰণে আকাশততো বহুত ওপৰত যাম বৰফত যাম ফাইনেল ৰাতি উঠিম ৰাতি হোটেলত ষ্টে কৰাৰ প্ৰব্লেম নাই ব'লা কিন্তু কি এনেকে বৰষুণ দি থাকে নেকি তেনেকুৱাই হা কেতিয়া বৰষুণ আহে ক'ব নোৱাৰে।